নমস্কাৰ, মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ আছাম পুলিচ এবি ইউ পি আৰু ডিএমএৰ বাবে কেইটামান ইম্পৰ্টেণ্ট প্ৰশ্ন। আৰু যদিহে মোৰ চেনেললৈ নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, যাতে মই ভিডিঅ' দিয়াৰ লগে লগে আপোনাৰ মোবাইললৈ ন'টিফিকেশ্যন যায়। আহক আমি দেৰি নকৰি আমি প্ৰশ্নবোৰ কাষলৈ যাওঁ। প্ৰশ্ন নম্বৰ 1, অসম স্বৰাজ দলৰ প্ৰথমগৰাকী সভাপতি কোন আছিল? অপশ্যনসমূহ: অপশ্যন নম্বৰ ক গোপীনাথ বৰদলৈ, খ তৰুণৰাম ফুকন, গ লক্ষীনাথ বেজবৰুৱা, ঘ অম্বিকাগিৰি ৰায়চৌধুৰী। অপশ্যনসমূহৰ ভিতৰত শুদ্ধটো হৈছে অপশ্যন নম্বৰ খ তৰুণৰাম ফুকন। প্ৰশ্ন নম্বৰ 2, কোনগৰাকী শাসকে কামৰূপ নগৰৰ প্ৰতিষ্ঠা কৰি নতুন ৰাজধানী স্থাপন কৰে? অপশ্যনসমূহ: অপশ্যন এ ৰত্নপালে, অপশ্যন বি ইন্দ্ৰপাল, অপশ্যন চি ধৰ্মপালে, অপশ্যন ডি বলবৰ্মনে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধটো হৈছে অপশ্যন নম্বৰ চি ধৰ্মপালে। প্ৰশ্ন নম্বৰ 3, তলৰ কোনখন ঠাই চুতীয়াসকলৰ স্থায়ী ৰাজধানী আছিল? অপশ্যনসমূহ: মাইবং, অপশ্যন বি কমতাপুৰ, অপশ্যন চি ৰতনপুৰ, অপশ্যন ডি শদিয়া। অপশ্যনসমূহৰ ভিতৰত শুদ্ধটো হৈছে অপশ্যন নম্বৰ ডি শদিয়া। প্ৰশ্ন নম্বৰ 4, দুৰ্জেয়া নামৰ নতুন ৰাজধানী নগৰখন কোনে প্ৰতিষ্ঠা কৰিছিল? অপশ্যনসমূহ: অপশ্যন এ ৰত্নপালে, অপশ্যন বি ধৰ্মপালে, অপশ্যন চি ইন্দ্ৰপালে, অপশ্যন ডি বলবৰ্মনে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধটো হৈছে অপশ্যন নম্বৰ এ ৰত্নপালে। প্ৰশ্ন নম্বৰ 5, প্ৰথম মোৱামৰীয়া বিদ্ৰোহৰ সময়ত আহোম ৰজাজনৰ নাম কি? অপশ্যনসমূহ: অপশ্যন এ শিৱসিংহ, অপশ্যন বি লক্ষীসিংহ, অপশ্যন চি জয়ধ্বজসিংহ, অপশ্যন ডি ৰুদ্ৰসিংহ। অপশ্যনসমূহৰ ভিতৰত শুদ্ধটো হৈছে অপশ্যন নম্বৰ বি লক্ষীসিংহ। প্ৰশ্ন নম্বৰ 6, পথৰুঘাটৰ ৰণ কেতিয়া হৈছিল? অপশ্যনসমূহ: অপশ্যন এ 1888 চনত, অপশ্যন বি 1890 চনত, অপশ্যন চি 1892 চনত, অপশ্যন ডি 1894 চনত। অপশ্যনসমূহৰ ভিতৰত শুদ্ধটো হৈছে অপশ্যন নম্বৰ ডি 1894 চনত। প্ৰশ্ন নম্বৰ 7, অসম স্বৰাজ দলৰ প্ৰথমগৰাকী সভাপতি কোন আছিল? অপশ্যনসমূহ: অপশ্যন এ গোপীনাথ বৰদলৈ, অপশ্যন বি তৰুণৰাম ফুকন, অপশ্যন চি লক্ষীনাথ বেজবৰুৱা, অপশ্যন ডি অম্বিকাগিৰি ৰায়চৌধুৰী। অপশ্যনসমূহৰ ভিতৰত শুদ্ধটো হৈছে অপশ্যন নম্বৰ বি তৰুণৰাম ফুকন। প্ৰশ্ন নম্বৰ 8, চুহুংমুঙে কি পদ সৃষ্টি কৰিছিল? অপশ্যনসমূহ: এ বুঢ়াগোহাঁই, অপশ্যন বি বৰগোহাঁই, অপশ্যন চি বৰপাত্ৰ, অপশ্যন ডি বৰফুকন। অপশ্যনসমূহৰ ভিতৰত শুদ্ধটো হৈছে অপশ্যন নম্বৰ বি বৰগোহাঁই। প্ৰশ্ন নম্বৰ 9, খাছপুৰ কাৰ ৰাজধানী আছিল? অপশ্যনসমূহ: অপশ্যন এ কাছাৰীসকলৰ, অপশ্যন বি খাচীয়াসকলৰ, অপশ্যন চি কোচসকলৰ, অপশ্যন ডি জয়ন্তীয়াসকলৰ। অপশ্যনসমূহৰ ভিতৰত শুদ্ধটো হৈছে অপশ্যন নম্বৰ এ কাছাৰীসকলৰ। প্ৰশ্ন নম্বৰ 10, দৰং দেশ কোনে শাসন কৰিছিল? অপশ্যনসমূহ: অপশ্যন এ বৰফুকন, অপশ্যন বি দৰঙী ৰজা, অপশ্যন চি চিলাৰায়, অপশ্যন ডি শদিয়াখোৱা গোহাঁই। অপশ্যনসমূহৰ ভিতৰত শুদ্ধটো হৈছে অপশ্যন নম্বৰ বি দৰঙী ৰজা। প্ৰশ্ন নম্বৰ 8, কোচ ৰাজ্যৰ মহৰৰ আকৃতি কেনেকুৱা আছিল? অপশ্যনসমূহ: অপশ্যন এ ঘূৰণীয়া, অপশ্যন বি বৰ্গ আকৃতিৰ, অপশ্যন চি আঠকোণীয়া, অপশ্যন ডি ত্ৰিভুজ। এই প্ৰশ্নটোৰ উত্তৰ আপোনালোকে জানে কি জানি? তলৰ কমেণ্ট বক্সত আপোনালোকে জনাই দিব, আৰু যদি নোৱাৰে তেতিয়াহ'লে মই অন্য এটা ভিডিঅ'ত আপোনালোকক এই প্ৰশ্নটোৰ উত্তৰ দি দিম। প্ৰশ্ন নম্বৰ 12, গুৱাহাটীৰ চাহ নিলাম বজাৰখনৰ বিশ্বৰ ভিতৰত থকা স্থান হ'ল? অপশ্যনসমূহ: এ দ্বিতীয়, বি তৃতীয়, চি চতুৰ্থ, ডি পঞ্চম।
অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ দ্বিতীয়। প্ৰশ্ন নম্বৰ 13 অসমৰ মুঠ ধান খেতি কৰা মাটিৰ প্ৰায় 70% মাটি খালী ঠাই খেতি কৰা হয়। অপশ্যনসমূহ অপশ্যন এ শালি ধানৰ খেতি, অপশ্যন বি আহু ধানৰ খেতি, অপশ্যন চি বৰা ধানৰ খেতি, অপশ্যন ডি এটাও নহয়। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ শালি ধানৰ খেতি। প্ৰশ্ন নম্বৰ 14 এছিয়াৰ ভিতৰত আটাইতকৈ বৃহৎ চাহ গৱেষণা কেন্দ্ৰৰ ঠাইখনৰ নাম কি? অপশ্যনসমূহ অপশ্যন এ নগাঁও, অপশ্যন বি তেজপুৰ, অপশ্যন চি বাংলাদেশ, অপশ্যন ডি টকলাই। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি টকলাই। প্ৰশ্ন নম্বৰ 15 পৰিৱেশ মূল কেই প্ৰকাৰৰ? অপশ্যনসমূহ অপশ্যন এ 2 প্ৰকাৰৰ, অপশ্যন বি 3 প্ৰকাৰৰ, অপশ্যন চি 4 প্ৰকাৰৰ, অপশ্যন ডি 5 প্ৰকাৰৰ। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি 3 প্ৰকাৰ। প্ৰশ্ন নম্বৰ 16 বঙাইগাঁও তেল শোধনাগাৰ কেতিয়া স্থাপিত কৰা হৈছিল? অপশ্যনসমূহ অপশ্যন এ 1970 চনত, অপশ্যন বি 1980 চনত, অপশ্যন চি 1962 চনত, অপশ্যন ডি 1960 চনত। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ চি 1962 চনত। প্ৰশ্ন নম্বৰ 17 অসমৰ কোন ঠাইত মানসিক ৰোগৰ চিকিৎসালয় আছে? অপশ্যনসমূহ অপশ্যন এ নগাঁও, অপশ্যন বি গুৱাহাটী, অপশ্যন চি যোৰহাট, অপশ্যন ডি তেজপুৰ। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি তেজপুৰ। প্ৰশ্ন নম্বৰ 18 ঔষধ প্ৰস্তুত কৰা কাৰখানা অসমৰ কোন ঠাইত আছে? অপশ্যনসমূহ অপশ্যন এ লখিমপুৰ, অপশ্যন বি কোকৰাঝাৰ, অপশ্যন চি গুৱাহাটী, অপশ্যন ডি শিলচৰ। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি গুৱাহাটী। প্ৰশ্ন নম্বৰ 19 অসমৰ কোন ঠাইত জুইশলা কাৰখানা আছে? অপশ্যনসমূহ অপশ্যন এ ধুবুৰী, অপশ্যন বি কোকৰাঝাৰ, অপশ্যন চি তেজপুৰ, অপশ্যন ডি শিলচৰ। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ এ ধুবুৰী। প্ৰশ্ন নম্বৰ 20 জাতীয় উন্নয়ন পৰিষদৰ মুৰব্বীজনৰ নাম কি? অপশ্যনসমূহ অপশ্যন এ গৃহমন্ত্ৰী, অপশ্যন বি প্ৰধানমন্ত্ৰী, অপশ্যন চি বিত্তমন্ত্ৰী, অপশ্যন ডি এটাও নহয়। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ বি প্ৰধানমন্ত্ৰী। আজিৰ ভিডিঅ'টোৰ ইমানেই প্ৰশ্ন আছিলে আৰু লৈ আহিম পৰৱৰ্তী ভিডিঅ'ত। আপোনালোকে এই প্ৰশ্নকেইটাৰ ভিতৰত কেইটা পাৰিলে তাৰ কমেণ্ট বক্সত জনাই দিব। নমস্কাৰ।